বেক টু মাই ইউটিউব চেনেল। মই আপোনালোকে চাই আছে আননোন বয় ইউটিউব চেনেল। তো গাইজ আজি আমি আহিছোঁ যোগীঘোপালৈ আৰু আজি আমি যোগীঘোপাৰ সম্পূৰ্ণ ভিউবোৰ দেখিবলৈ চেষ্টা কৰিম। তো বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আমি এতিয়া আহি পালোঁ। তো ইয়াতে কিছুমান গুহা আছে, আপোনালোকে চাব পাৰে। এইবোৰে হ'ল সেই গুহাবোৰ। আপোনালোকক মই সম্পূৰ্ণ ভিউবোৰ দেখাই আছোঁ, চাব পাৰে। এইবিলাক ভিতৰৰ ভিউবোৰ আৰু বহুতো আছে, আপোনালোকে চাব পাৰে। কি সুন্দৰ দৃশ্যবোৰ চাব পাৰে। আৰু এই আমাৰ ব্ৰহ্মপুত্ৰ নদ আৰু এইখন আমাৰ নৰনাৰায়ণ সেতু, আপোনালোকে চাব পাৰে। আপোনালোকে চাব পাৰে কিমান সুন্দৰ দৃশ্য। ভিউবোৰ চাওক চা। এই হ'ল আন এখন গুহা, চাব পাৰে। আৰু এই আমাৰ নৰনাৰায়ণ সেতু। তো গাইজ এতিয়া আমি পাহাৰৰ ওপৰলৈ গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। তো আমি এতিয়া গৈ আছোঁ ওপৰলৈ। তো এতিয়া আমি পাহাৰৰ ওপৰলৈ গৈ আছোঁ, আপোনালোকে চাব পাৰে। আবেলিৰ সময়, এতিয়া বাজি 3:30। তো আমি সন্ধিয়া আহিলোঁ সন্ধিয়াৰ ভিউটো চাবলৈ। তো চাই থাকক। চাব পাৰে এই দৃশ্যবোৰ। আৰু এইফালে আছে আমাৰ ব্ৰহ্মপুত্ৰ, চাব পাৰে ভিউটো কিমান সুন্দৰ। চাওক, ইয়াতে যিকোনো নাই, সন্ধিয়া হৈছে। আমি এইবাৰ সেই ওপৰলৈ গৈ আছোঁ। আমি এতিয়া মেইন ভিউ পইণ্টলৈ গৈ আছোঁ, আপোনালোকে চাব পাৰে কিমান সুন্দৰ দৃশ্যবোৰ। আৰু ইয়াৰে পৰা আমাৰ ভিউ পইণ্টলৈ যাবলৈ ৰাস্তাটো বনাই দিছে, আপোনালোকে চাব পাৰে। বৰষুণৰ বতৰ, সেয়েহে আমি সাৱধানে ওপৰলৈ যাব লাগিব। তো ওপৰত গৈ লগ পাই পালোঁ, আপোনালোকে চাব পাৰে ইয়াৰে পৰা ভিউবোৰ। এই কাষত আছে ব্ৰহ্মপুত্ৰ আৰু আমি এতিয়া পাহাৰৰ একেবাৰে ওপৰত গৈ আছোঁ। চাব পাৰে কিমান ডাঙৰ ডাঙৰ শিল। আৰু আজি আমি এইটো শিলৰ ওপৰত উঠিম, চাব পাৰে। এই আমাৰ নৰনাৰায়ণ সেতু, আমাৰ যোগীঘোপা চহৰ।
এতিয়া আনখন এখন ভাল ভিউ আছে তালৈকে গৈ আছোঁ। সেই তলত আপোনালোকে চাব পাৰে ফুলবোৰ ফুলি আছে আৰু আমি এতিয়া পাহাৰৰ পৰা তললৈ নামি গৈ আছোঁ। আপোনালোকক মই তলত গৈ ভিউবোৰ দেখাই আছোঁ। আমাৰ এইটো হ'ল এটা ভিউ পইণ্ট যিটো আপোনালোকক আজিলৈকে কোনো ইউটিউবাৰে দেখুওৱা নাই। তো বলক আমি এই নতুন ভিউ পইণ্টটো চাই আহোঁ। তো আপোনালোকক মই তলত গৈ সম্পূৰ্ণ ভিউটো দেখাবলৈ চেষ্টা কৰিম। তো বলক আমাৰ তলত যাত্ৰা আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকে আহিলে এইখন ৰাস্তাৰে নাহিব, তলেৰে আহিব। তো গাইছ আমি আহি পালোঁ আৰু এইখন গুহা আপোনালোকক কোনো নেদেখায়, মই দেখুৱাই আছোঁ। চাব পাৰে ভিতৰৰ দৃশ্যবোৰ। এখন ভিউ পইণ্ট আছে আপোনালোকে চাব পাৰে। এইখন শিল আৰু ইয়াৰ ওপৰত উঠিব পাৰে। আপোনালোকক মই দেখুৱাই আছোঁ। আপোনালোকে চাব পাৰে আমি আহিছোঁ এইখন শিলৰ তলত আৰু এইখন শিলৰ তলতে আছে আমাৰ এই গুহাটো। আপোনালোকে চাব পাৰে কিমান তলত আহিছোঁ আমি। আৰু আমি এখন সুন্দৰ ফুলৰ গছৰ তলত ৰৈ আছোঁ। তো আমি এতিয়া তলত যাম আৰু তলত গৈ মই আপোনালোকক আৰু এখন শিলৰ মাজত থকা গুহা দেখুৱাম। তো বলক আমি আন এটা গুহালৈ যাওঁ। এইটোৱে হ'ল সেইটো গুহা যিটো আপোনালোকে চাব পাৰে। মই জুম কৰি দি আছোঁ, এইটো চাব পাৰে। এইটো আছে এখন শিলৰ ওপৰত আৰু এইটোৱে হ'ল সেই শিলটো। চাব পাৰে শিলৰ একেবাৰে মাজত। গাইছ এতিয়া বাৰু ব্ৰহ্মপুত্ৰ নদীৰ পানী এই ঠাইলৈকে অহা নাই। চাব পাৰে ঘাঁহ আৰু এইফালে নদীৰ পাৰ। তো গাইছ মই আজি ঘৰত গৈ আছোঁ, কিন্তু ঘৰত যোৱাৰ আগতে ইয়াৰ পৰা এখন সুন্দৰ এজোপা গছ লৈ যাম। এই গছবোৰ আপোনালোকে চাব পাৰে, বহুত ঘৰত চাব পাৰে সজাই থৈ দিয়ে। তো আমি ইয়াৰ পৰা এটা সৰু গছ লৈ যাম। তো সৰু গছটো নাই, আমি এতিয়া এটা সৰু গছ ল'ম। কিমান আছে কিন্তু সৰু গছ এটাও নাই। আচ্ছা মোৰ জোতাযোৰ ছিঙি গ'ল। এতিয়া মই খালী ভৰিৰে গৈ আছোঁ। যিহেতু সন্ধিয়া হৈ গ'ল সেয়ে আমি এতিয়া ঘৰলৈ উভতিম। চাব পাৰে এইটোৱে হ'ল ব্ৰহ্মপুত্ৰ বৰ্তমানৰ দৃশ্য। পানী ইমান নাই যদিও আজি বৰষুণ হৈ আছে, সেয়েহে মোৰ কেমেৰাটো অলপ ডিষ্টাৰ্ব দি আছে। তথাপিও মই আপোনালোকক দেখুৱালোঁ, আপোনালোকে চাব পাৰে। আৰু ইয়াৰে পৰা এখন সৰু গছ মই ঘৰত লৈ যাম, কিন্তু সৰু গছটো এটাও নাই, চব ডাঙৰ ডাঙৰ গছ।
চাব পাৰে। আমি সেই ওপৰেদি আহিছিলোঁ আৰু তলেদি গৈ আছোঁ। মই বাৰু ইয়াতে মাজে মাজে আহি থাকোঁ। এইজোপা গছ পালোঁ, চাব পাৰে। এতিয়া পালোঁ এইটোখন ঘৰত লৈ যাম। গছটো দেখাত বহুত ভাল লাগে, এতিয়া ঘৰত লৈ গৈ আছোঁ। তো গাইছ, আমি এতিয়া আৰু ভিউ পইণ্টলৈ নাযাওঁ। আমি এতিয়া তলেৰে যাই ওপৰত উঠিম। আৰু মই শুনিছোঁ ইয়াতে এখন ভঙা জাহাজ আছে, তো সেইটো মই আপোনালোকক দেখুৱাম। তো আমি ইফালেদি যাব লাগিব। আৰু মই সেই ওপৰৰ পৰা আহিলোঁ, চাব পাৰে। তো মই আপোনালোকক সেই জাহাজৰ ওচৰলৈ গৈ দেখাই আছোঁ। তো ইমানতে আপোনালোক অলপ ব্ৰেকৰ অনুভূতি লওক। তো গাইজ চাব পাৰে, মই এতিয়া আহি পালোঁ অন্য এটা ভিউ পইণ্টলৈ। আৰু এইখনে হ'ল মোৰ ওপৰত নৰনাৰায়ণ সেতু। আৰু মই একেবাৰে নৰনাৰায়ণ সেতুৰ তলত আছোঁ। আপোনালোকে ভিউবোৰ চাব পাৰে। পিলাৰ নম্বৰ 2, পিলাৰ নম্বৰ 1, আৰু মই তলত। আৰু এতিয়া মই ইয়াত এখন সুন্দৰকৈ ঘাট বনাই থোৱা আছে, তাতে মই এতিয়া গৈ আছোঁ। এই ওপৰত মোৰ চাইকেল, তাৰ তলত মই। আৰু ইয়াতে ব্ৰিজখনৰ কাম চলি আছে, চাব পাৰে। মই একেবাৰে নদীৰ কাষত আহিলোঁ, চাব পাৰে পানীবোৰ ইমান সুন্দৰ, চাব পাৰে। আৰু এই সম্পূৰ্ণ ভিউখন আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পায় মোক কমেণ্টত জনাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো মই এতিয়া হাত মুখ ধুই লওঁ, ঠাণ্ডা পানী চাব পাৰে। আৰু এতিয়া মই ঘৰলৈ উভতিম। তো এই ভিডিঅ'টো ইমানলৈ সামৰিছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তো অহাকালি সোমবাৰ, আৰু মই গৈ আছোঁ তামৰঙা বিল। তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।